Hello guys, welcome to our YouTube channel Axomiyavlog vlogs. আৰু আজি মই কৰিছো আপোনালোকে এইটো থাম্বনেলত দেখা পাইছে গমে পাইছে মই এতিয়া নক থাম্বনেলত দেখা পাই গমে পাইছে তো আমি ভিতৰ ফালে সোমাই যাওঁ কি আছে তো আজি আমাৰ ৰানিং কৰা গোটেই কেজনে আমি খানা এটা খাম আমাৰ মেইন বস্তু মানে আমাৰ অহাকালিৰ পৰা নেক্সট লেভেল ৰানিং হ'ব ষ্টাৰ্ট হ'ব তো আমি এটা খানা খাম ইয়াৰ যোগা কৰি আছে এইটো এটা হৈছে আমাৰ গাহৰি এইটো আমাৰ মেইন বস্তু আমাৰ গাহৰি তাৰ পিছতে এইটো হৈছে আমাৰ এটো কি আছে বিলাহী আছে তাৰ পিছত পিয়াজ আলু আমাৰ এইটো আমাৰ ভাই এয়া লেতেৰা বিৰা চাফা কৰি আছে লগৰ এইটো জলকীয়া আদা নহৰু মানে মছলা নেক্সট আছে আমাৰ এইটো এই মানে কি আলু পুৰা হৈ আছে এইটো এটা মনষ্টাৰ মানে তাৰ পিছত এইফালে আছে আদা চলাই এইটো আদা চলাই আছে তো আৰু এটা আছে আমাৰ আৰু এটা আছে ৰূপম ভাই ই কিন্তু এনে বহি আছে প্ৰথমতে কাম কৰিলে এইবাৰ বহি আছে এইটো ইনচাৰ্জ এইফালে মহৰি ৰান্ধনি দুটাই আৰু তো আমি আৰু অলপ মাংস পিনে যাই আছো আপোনালোক লৈ যাম তো মানে কি ভিডিঅ'টো আন্ধাৰ হ'ব পাৰে এইটো বেয়া নাপাব আপোনালোকে এইটো এটা হৈছে আৰু এটা মাংস আমাৰ এইটো মাংস কাটি আছে এইটো কি হাঁহৰ মাংস এইটো হাঁহৰ মাংস এইটো এটা আমাৰ বছ এইটো হাঁহৰ মাংস কাটি আছে এইটো হাঁহৰ মাথা এইটো মানে হাঁহৰ মাথা আৰু এইটো বিকাশ ভাই ই টচ দেখাই আছে মানে বঢ়িয়া আৰু দেখাই আছো এইটো কি আমাৰ এইটো বিকাশ ভাই ই চব্জি ধুই আছে মানে কি আলু পিঁয়াজ ধুই আছে আৰু তাৰপিছতে দেখাম আৰু লাহে লাহে দেখাই আছোঁ আপোনালোকক তো আমি মানে বস্তুখিনি অলপ ৰেডি কৰি লওঁ তাৰপিছত আকৌ দেখাই আছোঁ চাই থাকিব নেক্সট লেভেল ব্লগটো তো এইটো হাঁহৰ মাংসটো আমাৰ কাটি থকা হৈছে এয়া কাটি আছে এইটো মানে কি জুতি লগাই খাম আৰু অকণমান দেৰিকৈ এইটো হাঁহৰ মাংস এইটো ওচৰলৈ যাব নোৱাৰে দেই এতিয়া যিবিলাক চিটিকি আছে এইটো যে বস্তু দেখিছে এইটো হৈছে আমাৰ হাঁহৰ পুকৰ এইটো মানে এতিয়া কাটি আছে মানে এইটো খাব পাৰি দেই ঘিণ নকৰিলে খাব পাৰি এইটো অলপ কাটি কুটি চাফ চিকুণ কৰি দিলে খাই যাব পাৰি এইটো একেই বস্তু মাংস কিনি আনা মাৰিবলৈ তোতলৈকে মঙহ কিনি আনিছোঁ বস্তুটো আমি পেলাইটো দিব নোৱাৰোঁ খাবই লাগিব তো গাইজ এইটো এটা আমাৰ পিঁয়াজ কাটি আছে মানে কি এইটো চাইণ্টিফিক পদ্ধতি আৰু মেথড এইটো হেলমেট পিন্ধি কেনে এইটো পেষ্ট এইটো কি বস্তু এইটো নিমখ এইটো আছিল মছলা এইটো পিঁয়াজ এইটো মানে কি মছলা এইটো আদা চাগে এইটো নহৰু তাৰপিছত ইয়াৰ আছে এইটো কি মাহিৰ মছলা পেকেটবিলাক আছে নেক্সট ইয়াৰ আছে হাঁহৰ মাংস আৰু এই হৈছে আমাৰ গাহৰিৰ মাংস এইটো মানে মেইন বস্তু বনাই আছে
পংকজ ভাই বনাই আছে পংকজ ভাই লাৰা লাৰা বঢ়িয়া আৰু ই এক মানে যেনে দেখা পাওঁ খায়ে থাকে তেনে আলু খাই আছে এইবাৰ চাহ খাই আছে আৰু কিবা খাব বাকী আছে মাংস খাবি মাংস খাব এইবাৰ মাংস ৰখিয়ে আছে মানে পৃথিৱীত মানে খাম বুলিয়ে আছি হা খাই থাক তই এতিয়া আমি পেজ দিম যাৰ আমি হাঁহৰ মাংস বনাম পুৰা গৰম টেষ্টি বনাইছে তাৰমানে গাহৰি লগা বনাইছি একদম খাই পেলাই একদম লাগি আছো হাঁহৰ মাংস বনাই আছে আমি খাম আমাৰ লগত আপোনালোকৰ খাব ভিডিঅ'টো চাই থাকিব লাষ্টক লাগি একেলগে খাম নেকি লাষ্টত একেলগে ভাত খাম এই পুৰা নাচি থাকা তই কি খাইছে তই কি খাইছে কি খাইছে কি জুৰি আছা কি জুৰি আছা ঐ নাখাবি দেই ইটো এটা খাই আছে ঐ ইউ হাও এতিয়া আমাৰ খাওয়া হৈ গেল এতিয়া বাসন ধুই আছে এইটো দুইজনে বাসন ধুই আছে পিছফালে আছে ৰূপম ভাই ই মানে কি ফেৰ দেখাই আছে বঢ়িয়া দেখাই থাক তো গাইস আমি খানা চানা খাই ফেলো পুৰা দবাই দিলো আৰু এতিয়া আমি ঘৰত যাওঁ চব ৰেডি 12:30 বাজিল আৰু ভাই পাটনা তুমি দেখা নাপাই তো আমি এতিয়া যাওঁ গুড নাইট আকৌ এটা নতুন ভিডিঅ' লগ পাম লগত ধন্যবাদ জয় অসম